নমস্কাৰ বন্ধু বান্ধৱীসকল গুড ইভিনিং সকলোলৈ আপোনালোকৰ আজি কিছুমানে মোক ফোন কৰিছিলে আৰু হয়তো ফোনত কিছুমানে পোৱা নাই মোক হোৱাটছআপ যোগে কিছুমানে মেছেজ কৰিছে আপোনালোকৰ তাতে বিভিন্ন ধৰণৰ কিছুমান সমস্যাৰ কথা উল্লেখ কৰিছে ৰিভলিউচন লৈ আপোনালোকে যেটো চিন্তিত হৈ আছে মই এটা কথা আপোনালোকক জনাব বিচাৰো যে তদন্ত কমিটি যেটো গঠন কৰা হৈছে গভৰ্ণমেণ্টে যেটো তদন্ত কমিটি যেটো গঠন কৰিছে 12 জনীয়া তদন্ত কমিটি সেই তদন্ত কমিটিয়ে তদন্তটো কৰি আছে আৰু আপোনালোকক যেটো সময়সীমা দিছে 7 তাৰিখলৈ সেই 7 তাৰিখলৈ আপোনালোকে ওয়েটটো কৰিব লাগিব কিন্তু ইয়াৰ মাজত দুটা ইম্পৰ্টেন্ট কথা আছে মই আপোনালোকৰ লগত শেয়াৰ কৰো আপোনালোকৰ কিছু কনফিউজন যিসকলে মোৰ লগত শেয়াৰ কৰিছে মই তাৰ বিষয়ে অলপ ডিটেইলছ মই ক'ব বিচাৰো আপোনালোকে শুনিব ম্যাক্সিমামৰ কিছুমান প্ৰবলেম আছে যেনেকুৱা ধৰক মোক প্ৰশ্ন কৰিছে তো প্ৰশ্নবিলাকৰ উত্তৰবিলাক মই এতিয়া দিবলৈ চেষ্টা কৰিছো প্ৰশ্নবিলাক এনেকুৱা যে হয়তো সেই প্ৰশ্নবিলাক সেই সমস্যাবিলাক এটা সমস্যা বিভিন্ন জনৰ ক্ষেত্ৰত হৈছে সো বহুত মানুহ মিলি যিখিনি এগ্ৰিগেট যিখিনি আপোনালোকে প্ৰশ্ন কৰিছে এই প্ৰশ্নখিনিৰ মই উত্তৰ যথাসম্ভৱ মই দিবলৈ চেষ্টা কৰিছো প্ৰথমতে কিছুমানে মোক সুধিছিলে যে আপোনালোকে যদি এপ্লিকেশন কৰিব লগা হয় ৰিভলিউচন যদি আপোনাৰ হাতত মানে আপোনাৰ নিজৰ হাতত প্ৰশ্নৰ উত্তৰৰ কোনো মানে তেনেকুৱা কোনো আপোনাৰ প্ৰুফ নাই কিন্তু আপুনি এপ্লিকেশনটো কৰিব বিচাৰিছে তাৰ সাবজেক্টটো আপুনি কি দিব এটো এটা অৱশ্যে ইম্পৰ্টেন্ট কোৱেশ্চন হয় কিছুমানে এই বস্তুটো অলপ খেলিমেলি লাগিব পাৰে কনফিউজন লাগিব পাৰে তো সাবজেক্টটো আপোনালোকে এপ্লিকেশনটো লিখাৰ সময়ত আপোনালোকে সাবজেক্টটো কি দিব আপোনালোকে এইটো সাবজেক্ট মই অলৰেডি এজনক মই মেছেজত লিখিছো এজনক মেছেজত কৈছো কিন্তু ভাবিছো যে এই কথাটো এগ্ৰিগেট আপোনালোকক সকলোকে ক'লে যিসকলৰ অলপ কনফিউজন আছে তেওঁলোকৰ অলপ ভাল হ'ব যে আপোনালোকে সাবজেক্টটো প্ৰেইং ফৰ ৰিভলিউচন বুলি ডাইৰেক্ট লিখিলে হ'ল আৰু তাতে বিষয়টো আহি যাব তাৰ পিছত আৰু এনেকুৱা নহয় যে এপ্লিকেশন আপোনালোকে যে ইংলিশতে লিখিব লাগিব এনেকুৱা কোনো কথা নাই তেনেকুৱা কোনো ম্যান্ডেটৰি নহয় আপুনি আসামিছতো লিখিব পাৰিব এপ্লিকেশন তো সেকেন্ড আৰু এটা ইম্পৰ্টেন্ট কথা আপোনালোকে যেটো খুদি আছে যে 31 তাৰিখলৈকে যেটো এপ্লিকেশনৰ লাষ্ট ডেট আছিল হেতু আৰু এক্সটেন্ড কৰা নহল এতিয়া আপোনালোক চিন্তিত হৈছে যে এই বিষয়ে এতিয়া কি হ'ব আগলৈ এক্সটেন্ড যেতিয়া কৰা নাই ডেটটো এক্সটেন্ড কৰা নাই যেতিয়া আমি এপ্লাই কৰিব পাৰিম নে নোৱাৰিম এই বিষয়ে আপোনালোকে খুদি আছে তো যেটো ৰুল মতে এটো হল এনেকুৱা যে আপোনালোকৰ যেহেতু 7 তাৰিখলৈ তদন্ত চলিব 7 তাৰিখলৈ এটা ৰিপৰ্ট ওলাব গতিকে এই কেইদিন আপোনালোকৰ যেটো এপ্লাই হে এপ্লাইটো আগৰ ডেটলৈকে যিখিনি কৰিছে কিন্তু যদি মার্ক ইনক্রিজ হয় যদি রিভলিউশনৰ পিছত যদি যিসকলৰ মার্ক বাঢ়িব তেওঁলোকক নিশ্চয় অৱশ্যে গভৰ্ণমেণ্টে এপ্লাই কৰিবলৈ দিব লাগিব আৰু এপ্লাইটো অনলাইনও হ'ব পাৰে অফলাইনও হ'ব পাৰে আপোনালোকে ক্লিয়াৰ হৈ ল'ব কথাটো এপ্লাইটো অনলাইনও হ'ব পাৰে বা অফলাইনও হ'ব পাৰে হেতু তেওঁলোকৰ কথা কিন্তু এপ্লাই কৰিবলৈ দিবই লাগিব যদি মার্ক ইনক্রিজ হয় আৰু মার্ক ইনক্রিজ তো হবই কাৰণ মার্ক ইনক্রিজ হোৱাৰ যেহেতু যিখিনি কোৱেশ্চন আপোনালোকৰ ৰং আছে এইখিনি কোৱেশ্চন যদি আপোনালোকৰ পৰা ডিডাক্ট হৈছে তেনেহলে আপোনালোকে এইখিনি কোৱেশ্চনৰ এনসাৰ আপোনালোকে মার্কখিনি স্কোৰ যিখিনি কমি আছিল সেইখিনি নিশ্চয় আপোনালোকে লাভ কৰিব তো মেইন কথা হৈ আছে আপোনালোকৰ ম্যাক্সিমামৰে মনত এটো সংকিত হৈ আছে আপোনালোকৰ শংকা হৈ আছে যে এনেকুৱা যেটো অনলাইন এপ্লিকেশনৰ যেটো ডেট আছিল 31ৰ হেতু যেহেতু 31ৰ পিছত আৰু এক্সটেন্ড কৰা নহল কিন্তু এই এক্সটেন্ডটো এতিয়া যেহেতু 7 তাৰিখলৈকে আপোনালোকৰ যেটো হেৰি আছে ডেট আছে টাইম বিং আছে তাৰ পিছত আপোনালোকক মার্ক ইনক্রিজ হোৱাৰ পিছত মাষ্ট তেওঁলোকে দিবই লাগিব আৰু এটা মোস্ট ইম্পৰ্টেন্ট কথা যেটো আপোনালোকৰ অলপ কনফিউজন লাগি আছে যে টেট পতাৰ বিষয়টো আৰু এতিয়াৰ যেটো এপ্লিকেশনৰ বিষয়টো এই বিষয়টো কিছুমানে আপোনালোকৰ মিক্স কৰি দিছে টেট যেটো হ'ব মানে 2022 যেটো টেট হ'ব হেতু এটা সেপাৰেট বিষয় হয় আৰু হেতুৰ লগত এইটোৰ কোনো
লিংক নাই আপোনালোকে অলৰেডি যিসকলে টেট পাছ কৰিছে যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ লগতে যিসকলে আৰু পাছ কৰিব লাগিছিল তেওঁলোকে মাৰ্ক কমি যোৱাৰ কাৰণে মই বাৰে বাৰে এটা কথা কৈছোঁ যে 1 মাৰ্ক হওক 2 মাৰ্ক হওক 3 মাৰ্ক হওক বা আপোনাৰ 4 5 যিয়ে হওক 10 11 যিয়ে হওক মাৰ্ক কমি যোৱাৰ কাৰণে কোনোবাই যদি ফেইল কৰিছে তেনেহ'লে এটোৰ কাৰণে ৰেসপন্সিবল সেই ক্যান্ডিডেটজন নহয় বা ক্যান্ডিডেটবিলাক নহয় এটোৰ কাৰণে ৰেসপন্সিবল সদায় পৰীক্ষা কণ্ডাক্ট কৰা অথৰিটিয়ে হয় গতিকে তেওঁলোকে ৰিভলিউশন কৰাৰ পিছত যদি পাস কৰে যিসকলে পাস কৰিব তেওঁলোকে যাতে এই আবেদন আকৌ কৰিব পাৰে এই আপোনাৰ যেটো চলিত যেটো আবেদন আছিল সেই এক্সটেনশনটো মানে কি হ'ব অফলাইন হ'ব পাৰে অনলাইন হ'ব পাৰে কিন্তু যেটো হেৰিতে হওক তেওঁলোকে যাতে কৰিব পাৰে এই ব্যৱস্থা গৱৰ্ণমেণ্টে কৰি দিব লাগিব আৰু হেতু যদি নকৰে তেনেহলে হেতু নকৰাৰ কথা এতিয়াও নকওঁ হেতু কলে ভুল হ'ব আপোনালোকে অলপ চাই লওক বস্তুটো সো আপোনালোকে কৈ আছিল বিভিন্ন কথা আপোনালোকে খুদি আছে যে স্যাৰ এইটো ভিডিও বনাওক এই ভিডিও বনাওক বিভিন্ন বিষয় লৈ তো আপোনালোকক এটাই মই ৰিকুৱেষ্ট কৰিব বিচাৰো সংকিত হ'ব নালাগে আৰু ৰিগাৰ্ডিং ৰিভলিউশন কিছুমানে যিখিনি এলপিৰ আৰু এমিৰ যিখিনি কোৱেশ্চনছ আছিল মোৰ তাত কিছুমানে বিচাৰিছিল মই সেই সকলক দি দিছো আৰু আপোনালোকৰ এটা বস্তু আগৰ পৰে মই কৈ আহিছিলো যে আপোনালোকে কৰিব কোৱেশ্চনছ খিনি আপোনালোকে যাৰ যেটো আছে আপোনালোকে ইজনে সিজনৰ লগত শেয়াৰ কৰিব আৰু পাৰ্সোনাল যেটো প্ৰবলেম আছে এই পাৰ্সোনাল প্ৰবলেমটো উত্থাপন কৰাৰ কাৰণে বিভিন্ন জনে ভিডিও বনোৱাৰ পিছতো ভিডিও চোৱাৰ পিছতো একেখিনি কথা কমেন্টত খুদা দেখা যায় সেই কাৰণে মই কিছুমান বস্তু মই ক্লিয়াৰ কৰি দিছো যে আপোনালোকৰ কিছুমান ইন্ডিভিজুৱেল প্ৰবলেম যেনেকৈ ওএমআৰ ৰিলেটেড প্ৰবলেম কাৰোবাৰ আছিল আগতে ডাৰ্কেন কৰা ওএমআৰ আছিল কিবা আছিল সেইখিনি বস্তু কিন্তু আপোনালোকৰ নিজৰ এটো কিছুমান ইন্ডিভিজুৱেল কিছুমান প্ৰবলেম আছে সেই বস্তুবিলাক উত্থাপন কৰিব লাগিব বিষয়টো আজি উত্থাপন কৰাৰ পিছত এটা বস্তুৰ কোনো ৰিএকশন নহলে বা এটোৰ কোনো ৰিজাল্ট নহলে তাৰ পিছত কমপ্লেইন কৰিব পাৰি কিন্তু কোনো বিষয় লৈ যদি কমপ্লেইনে নহয় কোনো বিষয় লৈ যদি আপোনালোকে পূৰ্বতে আগতে যদি আপোনাৰ যেটো ভুল হৈ গল ভুল হোৱাৰ পিছত যদি আপোনালোকে কোনো নিজৰ পৰা ৰিএকশন নিদিয়ে বা কমপ্লেইন নিদিয়ে তাৰ পিছত কিন্তু বস্তুটো গুছি গলে সেই বস্তুটোৰ কোনো গ্ৰহণযোগ্যতা নাথাকে গতিকে আপোনালোকক এই কথাটো মই কলো যে ইয়াতে কোনোবাই ভাল পাব বেয়া পাব তেনেকুৱা প্ৰশ্ন নাই তেনেকুৱা বিভিন্ন জনে বুজি নোপোৱাৰ কাৰণে বিভিন্ন জনে তেনেকুৱা নেগেটিভ কমেন্টস এতিয়ালৈকেও কৰি আছে আৰু ভৱিষ্যতেও তেওঁলোকে কৰিয়ে থাকিব কিন্তু ইয়াতে নেগেটিভ কমেন্টছৰ কোনো কথা নাই যাৰ প্ৰবলেম হৈছে সলিউশন তেওঁ বিচাৰিবই হেতু নিজৰ প্ৰবলেম নিজৰ ওচৰত সদায় বহুত ডাঙৰ যোনে প্ৰবলেম ফেস কৰা নাই তেওঁৰ কাৰণে কোনো প্ৰবলেম নহয় আৰু যোনে প্ৰবলেম ফেস কৰিছে তেওঁৰ কাৰণে এটো বহুত ডাঙৰ প্ৰবলেম কাৰণ এটা পৰীক্ষা কোনোবাই ফেল কৰিলে চাকৰিৰ পৰা বঞ্চিত হ'ব পাস কৰিলে চাকৰি পাব ফেল কৰিলে বঞ্চিত হ'ব পাস কৰিলে চাকৰি পাব গতিকে পাস কৰাটো এজন মানুহৰ কাৰণে কিমান প্ৰয়োজন হ'ব পাৰে সেইজন ব্যক্তিয়েহে এটো ৰিয়েলাইজ কৰিব পাৰিব যিজন ব্যক্তিয়ে বা যিসকল ক্যান্ডিডেটে আজি কেইটামান মাৰ্কৰ কাৰণে পৰীক্ষা যিসকলৰ বেয়া হৈছে গতিকে আপোনালোকক বাৰে বাৰে কৈছো যে ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চন যিবিলাক আপোনালোকে বহুতে একে কোৱেশ্চন যিবিলাক খুদি আছে মই এই বিষয়ে আপোনালোকক কলো 7 তাৰিখলৈকে ইয়াৰ অৰ্থ এটো নহয় যে 7 তাৰিখলৈকে যেহেতু ৰিজাল্ট দিব কাৰণে আপোনালোকৰ কিবা যদি প্ৰবলেম থাকে আপোনালোকে যে উত্থাপন নকৰিব আপোনালোকৰ প্ৰবলেমছ বিলাক আপোনালোকে উত্থাপন কৰি থাকিব আপোনালোকে যেনেকৈ হওক আপোনালোকে জনাই থাকিব হেতু আহ্বান জনালো আৰু ৰিভলিউশন সম্পৰ্কে আপডেট থাকিলে আপোনালোকক জনাই থকা হ'ব নিশ্চয় জনাই থকা হ'ব আপোনালোক পজিটিভ হৈ থাকক আৰু আপোনালোকে এইখিনি কথা আপোনালোকে মাইন্ড কৰিব যে ইন্ডিভিজুৱেল প্ৰবলেমছ কিনে আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰিব সো আপোনালোকৰ সকলোৰে মংগল হওক তাৰে কামনা কৰিলো